শ্ৰীমন্ত শংকৰদেৱ আৰম্ভণি। অসমত যুগে যুগে ভালেমান মহান ব্যক্তিৰ জন্ম হৈছে। ধৰ্ম, ৰাজনীতি, সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত এইসকল ব্যক্তিয়ে মূল্যৱান অৱদান আগবঢ়াইছে। অসমৰ জাতীয় জীৱনৰ তেনে এগৰাকী মহান ব্যক্তি হ'ল শ্ৰীমন্ত শংকৰদেৱ। জীৱন পৰিচয়: নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নামৰ গাঁৱত ১৪৪৯ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। দেউতাক আছিল কুসুম্বৰ ভূঞা আৰু মাক আছিল সত্যাসন্ধা। শংকৰৰ জন্মৰ কিছুদিনৰ পিছতে মাকৰ মৃত্যু হয় আৰু আইতাক খেৰসুঁতীয়ে ডাঙৰ দীঘল কৰে। ১২ বছৰ বয়সলৈ ধিটিঙালি কৰি ফুৰা শংকৰক আইতাকে গুৰু মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত ভৰ্তি কৰাই দিছিল আৰু শংকৰে লিখা পঢ়া শিকাত মনোযোগ নিদি সময় কটোৱাত ব্যস্ত আছিল। কিন্তু মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত ভৰ্তি কৰাই দিয়াৰ পিছত শংকৰদেৱে মনোযোগেৰে অধ্যয়ন কৰিবলৈ লৈছিল। অতি কম দিনৰ ভিতৰতে ৪ বেদ, ১৪ শাস্ত্ৰ আৰু ১৮ পুৰাণৰ জ্ঞান লাভ কৰি সকলোকে চমক লগাই দিছিল। কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত জ্ঞাতি কুতুমে লগ লাগি শংকৰক ১২ ভূঞা বিষয় দিছিল। বিষয় সংসাৰ চলোৱাত শংকৰক লগোৱাৰ বাবে সূৰ্যৱতী আইৰ লগত শংকৰৰ বিয়া পাতি দিছিল। কিন্তু মনু নামৰ কন্যা এটিৰ জন্মৰ পিছত সূৰ্যৱতী আইৰ মৃত্যু হোৱাত শংকৰৰ বিষয়ে বাসনাৰ প্ৰতি বৈৰাগ্য উপজে। মনুকন্যাক হৰি যোৱালৈ বিয়া দিয়াৰ পিছত শংকৰদেৱে খুৰাকক ভূঞা বিষয়বাব সমজাই দি তীৰ্থ ভ্ৰমণলৈ যায়। ১২ বছৰ ধৰি গংগা, গয়া, কাশী, মথুৰা, বৃন্দাবন আদি তীৰ্থ ভ্ৰমণ কৰি নিজ দেশলৈ ঘূৰি আহি তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতাৰে নিজৰ প্ৰতিভা সংযোগ কৰি শংকৰদেৱে অসমত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অভিযান চলাই ক্ৰমাৎ ব্যভিচাৰী হৈ পৰা অসমীয়া সমাজখনক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে মহাপুৰুষজনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি মাধৱদেৱ প্ৰমুখ্য শিষ্যসকলৰ সহযোগত সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। কীৰ্তন দশমৰ দৰে ভক্তিগ্ৰন্থ ৰচনা কৰি সত্ৰ নামঘৰত পাঠ কৰি ভক্তসকলক ধৰ্মৰ ব্যাখ্যা শুনাইছিল। ধৰ্ম প্ৰচাৰত ভাওনা সকলোতকৈ ফলদায়ক উপায় জানি ভাওনাৰ যোগে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় দেখুৱাইছিল। সেই উদ্দেশ্য মহাপুৰুষে সিংহযাত্ৰা, ৰাম বিজয়, কেলিগোপাল, পত্নীপ্ৰসাদ, ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ আদি নাট লিখিছিল। কেৱল ধৰ্ম প্ৰচাৰকেই নহয়, শংকৰদেৱ আছিল এজন তুলনাবিহীন সাহিত্যিক। মহাপুৰুষজনা অসমীয়া নাট আৰু গদ্য সাহিত্যৰ জনক আছিল। ভ্ৰষ্টাচাৰী হৈ পৰিব ধৰা অসমীয়া সমাজখনক মহাপুৰুষজনাই কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয়, সাহিত্য, সংস্কৃতি, গীত, ভাওনা সকলো ক্ষেত্ৰতে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। সামৰণি: অসমীয়া সমাজ সংস্কৃতিৰ সকলো দিশ সমৃদ্ধি কৰি ১৫৬৮ খ্ৰীষ্টাব্দত প্ৰায় ১২০ বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত তেওঁৰ মৃত্যু হয়। মুঠতে গুৰুজনাই ২০ বছৰীয়া মানৱী লীলাৰ কালছোৱাত অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই পৰাই বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰ্ষৰ শুৱনি কৰি অসমীয়াৰ কণ্ঠত গৌৰৱৰ গৰিমাৰ মহিমাৰ জয়মালা পিন্ধাই থৈ গ'ল। একেজন পুৰুষেই ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজবাদ প্ৰতিষ্ঠাত ইমানবোৰ অৱদান অৰিহণা দি যাবলৈ সক্ষম হোৱা মহাপুৰুষ ভাৰত কিয় পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হোৱা নাই। ধন্যবাদ।